everyone, welcome to my another vlog. আৰু আজি মানে মোৰ ব্লগটো অলপ বেলেগ টাইপৰ হ'ব মানে ব্লগ বনোৱা নাই আৰু একচুৱেলি মই মানে সেইদিনাখন কেইটামান শ্বপিং কৰিছিলোঁ যে মই কৰা নাছিলোঁ মাহঁতে আনিছিলে বজাৰ কৰি পেলাই তো মই মোৰ মিনি ব্লগত কৈছিলোঁৱে মানে বহুত সস্তাত পালোঁ বস্তুকেইটা মানে কাপোৰ কেইটামান আৰু লগতে ষ্টেশ্যনাৰী বজাৰো কৰিছিলোঁ সেইকেইটাও বাৰু দেখুৱাম অলপকৈ তো মানে ষ্টেশ্যনাৰী বজাৰকেইটা বাৰু সস্তা নহয় মানে যিমানটো দাম সিমানতে পাইছোঁ বাট যিকেইটা কাপোৰ কিনিলোঁ সেইকেইটা বহুত সস্তাত পালোঁ তো ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আৰু কাপোৰকেইটা মানে এনেকুৱা নহয় যে সস্তাত পালোঁ কাৰণে কোৱালিটিটো বেয়া কোৱালিটিটো বহুত ধুনীয়া মানে একদম মই পিন্ধিছোঁ ন এটা কুৰ্তি বহুত কমফৰ্টেবল হয় তো মাৰ কাৰণেও আনিলোঁ মোৰ কাৰণেও আনিলোঁ ভণ্টিৰ কাৰণেও আনিলোঁ লগতে নাইটি আনিলোঁ প্লাজো পেণ্ট আনিলোঁ তেনেকৈ আনিলোঁ আৰু কিবাকিবিতো ভাবিলোঁ আপোনালোকক সেয়া দেখুৱাই দিওঁ কাপোৰখিনি মানে তো আহকচোন মানে চাওঁ এটা এটাকৈ গোটেইখিনি কাপোৰ তো গাইজ এতিয়া মই মানে গোটেই কাপোৰ চাপোৰ লৈ পেলাই ৰেডি হৈ আছোঁ আপোনালোকক দেখুৱাবলৈ বুলি গোটেইকেইটা কুৰ্তি দেখুৱাম আৰু লগতে মাইকিনা নাইটিটো দেখুৱাম আৰু প্লাজো পেণ্টটো দেখুৱাম মানে কিমান দাম লৈছে আৰু ক'ৰ পৰা লৈছোঁ আপোনালোকক সেইটোও কৈ দিম যাতে আপোনালোকে গৈ পেলাই কিনিব পাৰে তাৰ পৰা মানে চেলত দি আছিলে মানে কেতিয়া দিয়ে সেইটো নাজানো সেইদিনাখন মাহঁত বজাৰ কৰিবলৈ যাওঁতেই চেলত দি আছিলে গতিকে মাহঁতে কিনি ল'লে আৰু তো সেয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ তো ফাৰ্ষ্টতে দেখাবলৈ লৈছোঁ মোৰ একদম ফেভৰেট যিটো কুৰ্তি মানে একদম হেভি কুৰ্তি নহয় আৰু নৰ্মেল চিম্পল হয় হোৱাইটৰ এনেকৈ প্ৰিণ্ট থকা বাট মোৰ বহুত পচন্দ লাগিছে আৰু এইটো মই পিন্ধিলোঁ তেনেকৈ 2-3 পিন্ধিলোঁ আপোনালোকে যদি মোৰ মিনি ব্লগবোৰ চাই তেন্তে দেখিছে চাগে এইটো পিন্ধা আৰু মই বহুত কমফৰ্টেবল পাইছোঁ মানে সঁচাকৈ কৈছোঁ এইটো চাওক আপোনালোকক দেখুৱাইছোঁ দেখিছেনে এইটো কুৰ্তিটো এনেকৈ প্ৰিণ্ট আছে হোৱাইটত আৰু এনেকৈ 3টামান বাটন আছে আৰু হাতখন ইয়াত 3 কোৱাৰ্টাৰ দেখিছে এয়া 3 কোৱাৰ্টাৰ হাত এইটো মানে আৰু এনেকৈ নি লেংথত পৰে আৰু বেছি দীঘলো নহয় মানে একদম মূলৰ পৰা ফিটত হৈ গৈছে এয়া দেখিছেনে এইটো আৰু এইটোত লৈছে কিমান গম পায়নে অনলি 99 মানে কাপোৰটো যিমান কোৱালিটিটো বহুত ভাল 99ত মানে ইমান ভাল কোৱালিটি কুৰ্তি পাইছোঁ সঁচাকৈ বহুত ভাল লাগিছে কাৰণে তো আপোনালোকেও ল'ব পাৰে মই একবাৰ লাষ্টত কৈ দিম আৰু ক'ৰ পৰা লৈছোঁ গোটেইখিনি বস্তু ফাৰ্ষ্টত দেখুৱাই লৈছোঁ এইটোত লৈছে 99 আৰু তাৰ পাছতে দেখুৱাবলৈ লৈছোঁ বেলেগ এটা কুৰ্তি এইটো এতিয়ালৈকে মই ট্ৰাই কৰা নাই অকল মই হোৱাইটটোৱে ট্ৰাই কৰিছোঁ বাৰু এইটো এটা কুৰ্তি ব্লু কালাৰ দেখিছেনে ব্লু কালাৰ তেনেকৈ প্ৰিণ্ট আছে এইবোৰ আৰু লগতে বাটন আছে আৰু 3টামান এইটোৰ হাতখন তেনেকৈ 3 কোৱাৰ্টাৰ হয় দেখিছে এয়া আৰু এইটো লং দীঘলে হয় আৰু নি লেংথতকৈ অকণমান তললৈ যায়গৈ দেখিছেনে আৰু এইটোৰ প্ৰাইচ হৈছে অনলি 180 ৰুপিজ দেখিছেনে ইমান ধুনীয়া আৰু কাপোৰটো ধুনীয়া কটনৰ হয় মানে গৰমত মানে পিন্ধিব পাৰে আৰামছে দেখিছেনে এইটো প্ৰাইচ এইটো মানে গোটেই কুৰ্তিটো ফুল মানে ব্লু কালাৰ তাত প্ৰিণ্টবোৰ এনেকৈ হোৱাইট আৰু ব্লেক মানে এইটো ব্লেক নহয় ডাৰ্ক ব্লু নে ব্লেক এনেকুৱা প্ৰিণ্ট আছে আৰু এইটো কাপোৰটো বহুত চফ্ট হয় গৰমত পিন্ধিবলৈ বহুত ভাল ইমান বেছি গৰম পৰি আছে এইকেইদিন তো মোৰ কাৰণে মানে একদম ভাল আৰু মই পিন্ধা নাই এতিয়ালৈকে এইটো মানে যদি মই পিন্ধো মোলৈ ঠেক কৰিব লাগিব গাটো মানে মোলৈ পোৱা নাই জোখত মায়ে পিন্ধিলে নকৰিলেও হ'ব তো এইটো লৈছে অনলি 180 ৰুপিজ আপোনালোকে পাৰ্চেছ কৰিবগৈ পাৰে দেখিছেনে তাৰ পাছতো দেখুৱাবলৈ লৈছোঁ মই আৰু তাৰ পাছতে হৈছে এইটো এটা কুৰ্তি এইটো মানে ব্লুটোৰ নিচিনা প্ৰাইচটো 180 হয় আৰু দেখিছেনে এইটো মানে লাইট গ্ৰীণ হ'ব চাগে ন লাইট গ্ৰীণে হ'ব এইটো কাপোৰটো গোটেইকেইটা চেম একদম চফ্ট হয় বহুত গৰমত বহুত কমফৰ্টেবল পাব আপোনালোকে এইটো দেখিছে গ্ৰীণ আছে তাতে এনেকৈ পাত এইবোৰ কৰি থোৱা আছে আৰু প্ৰিণ্টটো তাৰপৰা ইয়াৰ বাটন আছে 3টা নেকটো এনেকুৱা মানে ভি শ্বেপৰ নহয় আৰু হাতখনো ইয়াত 3 কোৱাৰ্টাৰে হয় এনেকৈ এয়া দেখিছেনে আৰু দীঘলটো নি লেংথতকৈ অকণমান তললৈ পৰে আৰু এইটোতো প্ৰাইচটো 180 ক'লোৱেই আগৰটো সমান মানে তো তাৰ পাছৰ কুৰ্তিটো হৈছে আৰু এটা দেখাবলৈ লৈছোঁ মানে এই ব্লু কালাৰ কুৰ্তিটো আৰু গ্ৰীণ কালাৰ কুৰ্তিটোৰ নিচিনাই আৰু এটা ছেইম আৰু মানে কালাৰটো বেলেগ বাট কোৱালিটি চলিটি একেই দামটো একেই কুৰ্তি এটা লৈছে এইটো মাৰ কাৰণে লৈছে এইটো দেখিছেনে কালাৰটো বহুত ধুনীয়া য়েল্ল' কালাৰ মানে গোটেইটো য়েল্ল' কালাৰ তাত এনেকৈ ব্লেক আৰু ব্লু প্ৰিণ্ট আছে লগতে সেইটোত বাটনো আছে 3টা বাটন আছে তাৰপাছত ডিঙিটো এনেকুৱা আৰু গোল ডিঙি টাইপৰ দেখিছে আৰু পিছফালৰটো মানে ইমান বৰ বেছি কটা নহয় ইমানটো তাৰপৰা এইটো 3 কোৱাৰ্টাৰ শ্লিভ হয় মানে হাতৰ 3 কোৱাৰ্টাৰ হয় আৰু এইটোতো সিমানেই লৈছে 180 লৈছে প্ৰাইচটো আপোনালোকে পাৰ্চেছ কৰিব পাৰে দেখিছেনে আৰু তাৰপিছতে আমাৰ লং কুৰ্তিবোৰ ইমানেই আছিলে তাৰপৰা মোৰ কাৰণে কিনিলোঁ এটা প্লাজো পেণ্ট এইটো উল্টা হৈ আছে চিধা কৰি দিছোঁ মানে এইটো কটনৰ হয় মই এতিয়ালৈকে 2-3 পিন্ধিলোঁ এইটো পেণ্টটো আৰু ফাৰ্ষ্টতে দেখুৱাইছিলোঁ হোৱাইট কালাৰ এইটো দেখিছেনে এইটো এটা প্লাজো পেণ্ট মানে পিংক কালাৰ লাইট পিংক কালাৰ তাত এনেকৈ প্ৰিণ্ট আছে এইবোৰ বেছি মানে এনেকুৱা হোৱাইট কালাৰ প্ৰিণ্ট আছে ডাৰ্ক প্ৰিণ্ট নাই আৰু এনেকুৱা প্ৰিণ্ট আছে আৰু কমৰটো জোখতে হৈছে জোখত নহ'লেও এনেকৈ ৰছী আছে এইটো মাৰি ল'ব পাৰিম যদি জোখত নহয় আপোনালোকৰ এইটো প্লাজো পেণ্ট এইটো এনেকুৱা কাপোৰটো ভালেই কটনৰ হয় পিন্ধিব পাৰে মানে ভাল আৰু এইটোত লৈছে 150 ৰুপিজ অনলি 150 ৰুপিজ আপোনালোকে পাৰ্চেছ কৰিব পাৰে বেলেগ কালাৰো আছে আৰু চাগে মানে মই যোৱা নাছিলোঁ তো মই গম নাপাম
আছে চাগে মানে মাহঁতে আনিছে ন কালাৰটো মোৰ ভাল লাগিছে বহুত বেছি পচন্দ লাগিছে আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই চাওক আৰু তাৰপাছতে কিনিলোঁ কেইটামান শ্বৰ্ট কুৰ্তিকেইটা মানে ভণ্টিৰ কাৰণে কিনিছে বাট ভণ্টিয়ে মই আৰু চব কাপোৰ একেই তাই যিকেইটা কাপোৰ পিন্ধে মই সেইকেইটা পিন্ধোঁ মোৰকেইটা তাইও পিন্ধে তো ময়ো পিন্ধিম আৰু দেই অকল ভণ্টিক পিন্ধিব নিদিওঁ ফাৰ্ষ্টৰটো হৈছে এইটো এটা শ্বৰ্ট কুৰ্তি এইটো পিংক কালাৰ দেখিছেনে লাইট পিংক আৰু কালাৰটো তাতে এনেকুৱা প্ৰিণ্ট আছে এইবোৰ এয়া প্ৰিণ্ট আৰু এনেকুৱা সৰু সৰু কিবা কিবি প্ৰিণ্ট আছে এইবোৰ দেখিছেনে গাইছ আৰু এইটো পিছডোখৰ ইমান কটা নহয় ইমানটো আৰু এনেকুৱা আৰু হাতখনো হৈছে 3/4 আৰু লেংথটো মানে আপোনালোকৰ কিমানত পৰিব আৰু মানে শ্বৰ্ট কুৰ্তি আৰু যিমানটো শ্বৰ্ট কুৰ্তি লেংথটো পৰে সিমানতে পৰিব 8তকৈ ওপৰতে আৰু অভিয়াছলি তাৰপৰা সেইটো দেখিছেনে কালাৰটো ধুনীয়া মোৰ ভাল লাগিছে মানে ভণ্টিৰ কাৰণে আনিছে আৰু তাইৰ পচন্দ হৈছে বুলি কৈছে এইটো মানে একচুৱেলি পাপাই চইচ কৰি আনিছে দেই গাইছ কেনেকুৱা লাগিছে কমেণ্ট কৰিব এইটো আৰু এই শ্বৰ্ট কুৰ্তিটোৰ দাম হৈছে হেৰি কিমান আছিলে 200 ৰুপিজ হা এইটো 200 ৰুপিজ লৈছে অনলি 200 এইটো শ্বৰ্ট কুৰ্তি দেখিলেনে গাইছ তাৰপাছতে আৰু আছে আৰু শ্বৰ্ট কুৰ্তি আছে এইটো হৈছে মানে ভণ্টি একদম ফেভৰেট হয় কালাৰটো অলপ অকণমান বেলেগকৈ আহিছে বাট মানে চিলভাৰ কালাৰ টাইপৰ হয় দেখিছেনে চিলভাৰ কালাৰত এনেকৈ প্ৰিণ্ট আছে ফুল থকা তাৰপাছত এনেকৈ বাটন আছে দুটা আৰু ডিঙিটোৱে গোল ডিঙি তাৰপাছতে হাতখন হৈছে 3/4 মানে তাতকৈ চুটি আৰু অলপমান এনেকুৱা ইমানটো কৰিব চাগে 3/4 আৰু তাৰপৰা সেইটো ধুনীয়া চুটি আৰু একদম ভণ্টিৰ পৰা জোখত হৈ গৈছে দেখিছে গাইছ আৰু তাই বহুত বেছি পচন্দও হৈছে অকল ভণ্টিয়ে নিপিন্ধে পিছে ময়ো পিন্ধিম মই পিন্ধিলে আপোনালোকক দেখুৱাম মানে আৰু ভণ্টিয়ে কৈ আছে ইফালৰ পৰা বোলে ভণ্টিয়ে হেনো পিন্ধিলে নেদেখুৱাই মানে তাই বৰ লাজ কৰে একচুৱেলি ন আগতে মানে ভণ্টিৰ ইউটিউব চেনেল এটা আছিলে বাট কি হ'ল তাই ছাবস্ক্ৰাইবাৰ বহুত হৈ গৈছিলে 500-600 হৈ গৈছিলে বাট মানে কি কাৰণে জানো ডিলিট হৈ গ'ল কিবা চাগে ইউটিউবৰ ক্ৰাইটেৰিয়া ফুলফিল হোৱা নাছিলে চাগে গেমছত কিবা হৈছিলে হ'ব পাৰে নাজানো বাট ডিলিট হৈ গ'ল তাৰপিছত ভণ্টিয়ে ব্লগ বনোৱাও নাই তো তাৰ পাছৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ ব্লগ বনোৱা মোৰ আজিকালি ভাল লাগে ব্লগ বনাই মানে তো সেয়া আৰু এইটো কুৰ্তি হৈছে 200 মানে শ্বৰ্ট কুৰ্তি গোটেইকেইটা 200 লৈছে আগৰটোতো 200 এইটোতো 200 লৈছে দেখিছেনে তো গাইছ তাৰপিছতে আৰু এটা শ্বৰ্ট কুৰ্তি কিনিলে এইটো কি কালাৰ হ'ব ৰেড পিংক মানে পূৰা ৰেড বুলিও ক'ব নোৱাৰোঁ বা পিংকো নহয় তেনেকুৱা আৰু কালাৰটো কি কালাৰ হ'ব জানো মই ইমান কালাৰৰ চব নামবোৰ নাজানো দেই একজেক্টলি তো সেইটো কালাৰটো পিংক টাইপৰ মানে ৰেডো হয় তাত আছে হোৱাইট প্ৰিণ্ট এইটো প্ৰিণ্টটো এইটো চিলভাৰ কালাৰটো নিচিনা একে দেখিছেনে প্ৰিণ্টটো গাইছ মানে কালাৰটো বেলেগ বাট এই প্ৰিণ্টটো ছেম দেখিছে ইয়াত এনেকুৱা হোৱাইট কালাৰৰ ফুল আছে আৰু ইয়াতো আছে হোৱাইট কালাৰৰ ফুল আৰু সেই হাতখন একেই আৰু 3/4 অকণমান চুটি আৰু 3/4 প্ৰায় তাৰপৰা ডিঙিটো একেই ছেম আগৰটোৰ নিচিনা এনেকৈ বাটন দুটা আছে এইটো দেখিছে গাইছ কালাৰটো ধুনীয়া তিনিটা এইটোতো লৈছে 200 ৰুপিজ মানে তিনিটা শ্বৰ্ট কুৰ্তি গোটেইকেইটাতে 200 লৈছে তাৰপাছতে আৰু এটা বস্তু মায়ে ল'লে সেইটো হৈছে এটা নাইটি আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আৰু গাইজ একেবাৰে মোৰ লাষ্টৰ কাপোৰটো হৈছে এইটো ফুটুমচু হৈছে দেই মায়ে মানে ধুই পেলাই থৈছিলে আৰু এইজনী হৈছে আমাৰ ভণ্টি নটংকি কৰি আছে মানে নোলায় কেমেৰা ফ্ৰণ্টত এইটো নাইটি এটা কিনিলে মায়ে এইটো লৈছে অনলি 180 ৰুপিজ এইটো নাইটি আৰু এনেকুৱা হোৱাইটে হয় তাত বাট প্ৰিণ্টবোৰ এনেকুৱা আছে বেলেগ বেলেগ প্ৰিণ্ট আছে দেখিছেনে গাইজ ফ'কাছ হোৱা নাই এনেকুৱা ব্লু কালাৰ আছে পিংক কালাৰ আছে ফ'কাছে হোৱা নাই এতিয়া হৈছে এইবোৰ এনেকুৱা প্ৰিণ্ট আছে তো এইটো হৈছে নাইটি এইটো 180 তো গতিকে মই দেখুৱালোৱে গোটেইখিনি বস্তু তো গাইজ মানে কি হ'ল দোকানখনৰ নামটো মই জানো আশীৰ্বাদ ষ্ট'ৰ মেবি দেই আশীৰ্বাদ বুলি জানো আৰু বা দোকানখনৰ লোকেশ্যনটো মই নাজানিছিলোঁ মোৰ মানে সদায় খেলি মেলি লাগে আমাৰ যোৱাটোৰ অল্ড বালিবাট আৰু নিউ বালিবাট এইবিলাক ভিতৰত মোৰ সদায় কনফিউজ লাগে তো মই পটককৈ পাপালৈ ফোন নামে সুধি ল'লোঁ মানে মাৰো কনফিউজ লাগে কোনটো অল্ড বালিবাট কোনটো নিউ বালিবাট তো দোকানখন আছে হেৰিয়ত নিউ বালিবাটত আছে নিউ বালিবাটৰ ক'ত আছে সুদৰ্শনা ৱাৰ্ড্ৰবৰ ওচৰত ন সুদৰ্শনা ৱাৰ্ড্ৰবৰ ওচৰতে আছে আশীৰ্বাদ কমপ্লেক্স বুলি আছে নিউ বালিবাটেদি অকণমান সোমাই গৈ পাব আৰু আপোনালোকে যদি কিনিব বিচাৰে তাত কিনিব পেলাত মানে সেইখন আপোনালোকে চাগে জানেই সেইখন হ'লচেল ৰেটতে পায় চব বস্তু অকল মানে কুৰ্তি চুৰ্তি বুলি নহয় আৰু বাকী কিবা কিবি যিকোনো বস্তু আপোনালোকে এনেকুৱা কাপোৰ কিনিব পাৰে তো চব হ'লচেল ৰেটত পাব আপোনালোকে কিনিব পাৰে তো এইখিনি আছিলে মোৰ প্ৰডাক্ট বাট লগতে সেইদিনাখন মই যে ষ্টেশ্যনাৰী বজাৰ কৰিছিলোঁ সেইখিনি আপোনালোকক দেখুৱাম মানে বেছি ডাঙৰ বস্তু কিনা নাই সৰু সুৰা কিছুমান বস্তু কিনিছোঁ সেইখিনি আপোনালোকক দেখুৱাই লৈছোঁ তো গাইজ এইখিনি হৈছে মোৰ ষ্টেশ্যনাৰী বস্তু মই তোক দুইটাক মই দি থাকিম তো মই সেইদিনাখন কিনিলোঁ মানে মোৰ বহী বহুত কেইবাখন বহী লাগিছিলে তো এনেকুৱা বেলেগ বেলেগ দোকান পৰা আহিলে দাম ল'ব ন সেইটো কাৰণে ভাবিলোঁ হ'লচেলত পাপাক লৈ লগাওঁ এইবাৰ কিনিলে বাট স্কেল মানে এনেকুৱা চিচাৰৰ স্কেল মানে ইমান ভাঙে তো সেইটো কাৰণে এনেকুৱা ষ্টীলৰ স্কেল এপাতে লৈ আহিলোঁ ভাবিলোঁ যিমান মাৰিলেও নাভাঙিব মানে ভণ্টিক মৰাৰ কাৰণে কিবা গোটেই স্কেল ভাঙিছে মোৰ এইবাৰ কিনিলোঁ মানে কিনিলে পাপাই তাৰপাছতে কিনি আনিলে মোৰ কাৰণে ইয়াত পেইন চেলো মেক্সট্ৰা এটা মই এইটো পেনে লিখি ভাল পাওঁ আৰু বহুত দিনো যায় এনেকুৱা পেইনৰ পেকেট দুটা আনিলে তাৰপাছতে কিনিলোঁ দুটা হাইলাইটাৰ এইটো নিয়ন কালাৰটো
আৰু লগতে পিংক মেইন কালাৰ সাবজেক্টবোৰ হাইলাইট কৰিবলৈ অঁ সেইটোৱে মানে লাগে হাইলাইট আৰু তাৰপিছতে এইটো মষ্ট ফেভৰেট এইটো হৈছে আপোনালোকৰ কালাৰিং পেইন একচুৱেলি এইটো পেকেটিংটো বেলেগ আছিলে দেই মোৰ যদি মিনি ব্লগত চাইছে দেখিছেই মই আপোনালোকক ফটোটো লগাই দিম হা মানে ছাইডত কেনেকুৱা হৈছে আৰু বাট এতিয়া মানে সেইদিনাখন মই ইউজ কৰিবলৈতো খুলিলোঁ সেইটো কাৰণে এনেকুৱা হৈ আছে দেখিছেনে গাইজ বহুত বহুত ধুনীয়া ধুনীয়া কালাৰ আছে মানে বিভিন্ন ধৰণৰ কালাৰিং পেইন পাব এইবোৰ বেলেগ বেলেগ বক্সত থকা পাব এইটো লৈছে মানে লৈছে বুলি নহয় মানে চব টোটেল মিলাই হ'লগৈ হ'লচেলৰ পৰা লৈছে ন এইখিনি হৈছে কালাৰিং পেইন চাওক ইমান ধুনীয়া কালাৰ আছে প্ৰেক্টিকেল নেক্সট আছে এইবোৰ প্ৰেক্টিকেল কপি বাট অকল তিনিখন আৰু এখন লৈছোঁ সেইখন মই বহীখন বিচাৰি পোৱা নাই বেগত চাগে আছে দেখিছেনে এই তিনিখন নহয় চাৰিখন লৈছোঁ দেই প্ৰেক্টিকেল কপি আৰু নেক্সট এয়া হৈছে এগালমান বহি আৰু এগালমান বহি কিনিলোঁ কেইখন আছে চাওঁ ধৰ গ'ল ধৰ ভণ্টি গ'লগৈ দেখিছে এয়া কিনিলোঁ এখন দুখন তিনিখন চাৰিখন 5 6খন কপি কিনিলোঁ 80 ৰুপিজ এখনত তো কিনি ল'লোঁ মানে এইবোৰ নোটছ চটছবোৰ ফোনত দিয়া থাকে ন ফোনৰ পৰা ভাবিলোঁ চব লিখি পেলাম মানে ইয়াৰ লাষ্ট ইয়াৰ মানে মোৰ কি হ'ল এক্সামৰ টাইমত মানে ফোনৰ পৰা মই পঢ়িব নোৱাৰোঁ হা তেনেকৈ কিবা পঢ়ে বাট মই আগৰ পৰাই মানে এনেকৈ বহি লিখি পঢ়োঁ ন আৰু মানে লিখিলে বস্তুটো আপোনালোকৰ পটককৈ মোৰ মনত ৰৈ যায় আধাখিনি বস্তু লিখিলে মোৰ মনত ৰৈ যায় সেইটো কাৰণে মই লিখি ভাবিছোঁ ফাৰ্ষ্টৰ পৰাই লিখি দিম আৰু মানে নহ'লে এক্সামৰ টাইমত বহুত প্ৰব্লেম হৈ যায় তো সেয়া কিনিলোঁ বহি চহি সেয়া আৰু আমাৰ বজাৰ আছিলে সেইদিনাখন কিনা এইবোৰ বস্তুবোৰৰ মানে হেৰি এটা বনাম ভিডিঅ' এটা বনাম বুলি সেইদিনাখন পৰা বনাব পৰা নাই তো ভাবিলোঁ আজি শনিবাৰ বন্ধ আছিলে কৰম পূজা তাৰোপৰি ছেকেণ্ড ছেটাৰডে তো ভাবিলোঁ ব্লগটো বনাই দিওঁ দেখুৱাই দিওঁ আপোনালোকৰ প্ৰডাক্টবোৰ আপোনালোকে সেই কুৰ্তি চুৰ্তি তেনেকুৱা কিবা কিবি কাপোৰ লাগিলে কিনিব পাৰে নিউ বালিবাটত আছে আশীৰ্বাদ কমপ্লেক্স সুদৰ্শনা ৱাৰ্ড্ৰপৰ ওচৰতে কিনিবগৈ পাৰে আপোনালোকে আৰু এইবোৰ ষ্টেচনাৰীবোৰো সেই দোকানখনৰ নামটো মই নাজানিম বাট সেই ৰূপহীয়ালিতে আছে হ'বলা হ'লচেলৰ এনেকুৱা ষ্টেচনাৰী দোকানখন তাৰপৰা পাপাই কিনিছে তো সেয়াই আৰু আজিলৈ সামৰিছোঁ মানে এইখিনিকে দেখাব আছিলে আপোনালোকক দেখুৱালোঁ আশা কৰোঁ আপোনালোকে ভাল পালে আপোনালোকে যদি কিনে তেন্তে কিনিবগৈ পাৰে আৰু কমেণ্ট কৰিব দেই মোৰ কাপোৰকেইটা কেনেকুৱা লাগিছে গোটেইকেইটা মানে শ্বৰ্ট কুৰ্তি লং কুৰ্তি গোটেইকেইটা তো আজিলৈ আৰু ইমানেই আছিলে আজিলৈ আহিছোঁ যদি মোৰ ব্লগটো চাই ভাল পালে দেন লাইক কৰিব ব্লগ নহয় একচুৱেলি ভিডিঅ'টো হা যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিলে আৰু যদি শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে দেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব সেয়াই আৰু আকৌ লগ পাম অন্য এটি ব্লগৰ সৈতে আজিলৈ আহিছোঁ বাই